হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ বৰ্তমান বেয়া, ইমান এটা ভাল নহয়। কিয় বেয়া কৈ আছোঁ বাৰু। আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰোঁ। ভাবিলোঁ যে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, যিহেতু মই এইচ ফাইনেল দিছিলোঁ ন এবাৰ। সেইটোৱে হ'ল মন বেয়া লগাৰ প্ৰথম কাৰণ। মোৰ ইংলিছ ছাবজেক্টটো ইমান ভাল নহ'লে ইমান এটা, সেইকাৰণে অলপ আৰু টেনশ্যনটো ইমান ভাল নহয়। কি হ'ব কি নহ'ব একদম ভয় লাগি আছে। আৰু এইফালে ৰাতিপুৱা মই ৰুটি চব্জি খালোঁ আৰু মুখখন দেখিছেনে একদম এগালমান টেনশ্যন টুপি ৰখাৰ আগতে হয় বাৰু। আৰু এইফালে মই গা পা ধুই আহি গ'লোঁ আৰু ৰেডি হৈ পিনি এটা শ্ল' মোৰ টাইপত এটা ভিডিঅ' বনালোঁ। নেহাঁহিব আকৌ দেই গাইজ। আৰু এইফালে মই ওলাই আহিলোঁ অকণমান যাক আপোনালোকে চাই কোনেনো বুজি পাব, কোনেনো মচিব, তুমি আৰু মই মিলি যোৱা গাড়ী। আৰু আহি আমি য'লৈ আহি আছোঁ পাবৰে হ'ল। এইখন হৈছে দেৰগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল, যোনখনত মই HSLC ফাইনেল দিছিলোঁ। আৰু এইখন হৈছে দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, যোনখনত মই এবাৰ HS ফাইনেল দিছোঁ। আৰু আহি মই পাই গ'লোহি দেৰগাঁও নাৰিকলগুৰি টেলেণ্টৰ ওচৰত, যোনখিনিত মই কম্পিউটাৰ শিকি আছোঁ। হয়, মই কম্পিউটাৰ শিকিবলৈ আহিছিলোঁ। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকক বাই বাই। কোনেনো বুজি পাব, কোনেনো মচিব।